guys, welcome back to my new vlog. তো আজি আহিছো আমি Diphu Bor Namghar আৰু যেহেতু Bhado Mahor নাম চলি আছে হেতুৰ কাৰণে আজি আমাৰো হৰাই দিছে নামঘৰত। তো আপোনালোকক অলমান Diphu Bor Namghar দেখাও বুলি ভিডিওটো বনালো। তো চাই থাকিব আপোনালোকে আজি মোৰ ফুল ভিডিওটো যদি আপোনালোকে Diphu নামঘৰটো চাব বিচাৰে। আৰু এয়া আমি আহি এতিয়া প্ৰথমতে হেৱাকাৰী লৈছে সকলোৱে আৰু আমাৰ লগত আহিছে আমাৰ ঘৰৰ হৈছে আন্টি এজনী আৰু তেওঁৰ ছোৱালীজনী তেওঁলোকেও হৰাই দিছে আৰু আজি প্ৰায় 8খন ঘৰে মিলি হৰাই দিছে ইয়াত। যোনে যোনে হৰাই দিছে তেওঁলোকে সোনকালে আহি কাম বনবোৰ কৰিব লাগে কোৱাৰ কাৰণে আমি সোনকালে আহি গলো এতিয়া আৰু এতিয়া আপোনালোকক দেখাই আছো গোটেই প্ৰসাদৰ কাম চলি আছে এইফালে যোনে যোনে হৰাই দিছে সকলোৱে মিলি জুলি প্ৰসাদৰ কাম কৰি আছে। আৰু এইফালে আছে মাও পুৰা কামত লাগি গৈছে। আৰু এইফালে আছে আমাৰ পাৰ দাদা বাইদেউসকল পুৰা ফুৰি আছে আৰু তেওঁলোকে অলপো মানুহ ভয় নকৰে মানে ওচৰত আহি যায় পুৰা। মোক আৰু কিমান ভিডিঅ' বনাম সেইটো কাৰণে নিজকো অলপমান ভিডিঅ'ত ওলাই ল'লোঁ আৰু আজি লুকটো মোৰ অলপমান বেলেগ দেখি আছে আপোনালোকে সকলোৱে কাৰণ মই চাদৰ মেখেলা পিন্ধিছোঁ মই প্ৰায় নিপিন্ধোৱে। আৰু এতিয়া আহি গ'লোঁ মই ভিতৰত আৰু আইতা এজনীৰ লগত বহি আছোঁ নামঘৰত আৰু মানুহবোৰ অহাই নাই এতিয়া লাহে লাহে আহি আছে কাম বনবোৰ কিন্তু আমাৰ হৈয়ে গ'ল প্ৰসাদৰ। আৰু এটা কথা এইপিনে বহি আছে ইমান কিউট আইতা এজনী দেখিছেনে আৰু নামঘৰত যিমানখিনি মানুহ আছে সকলোতকৈ বয়সস্থ আইতাই হয়। আৰু গাইজ এতিয়া আমাৰ নাম ষ্টাৰ্ট হ'ব হৈছে আৰু মানে মই ইমানখিনি নাজানো নামঘৰৰ বিষয়ে তো আজি কিবা যদি ভিডিঅ'টোত ভুল কিবা এটা কৈ পাইছোঁ তেনেহ'লে ক্ষমা কৰি দিব। আৰু ফাইনেলি গাইজ আমাৰ নাম গোৱা হৈ গ'ল এতিয়া ভকতে আৰু এতিয়া পুথি পঢ়ি আছে। আজি ইমানেই গৰম হৈছে আৰু তাতে এতিয়া লাইট গুচি গ'ল সেইটো কাৰণে সকলোৱে বিচনী মাৰিবলগীয়া হৈছে এতিয়া।
ফাইনেলি গাইজ আমাৰ ইয়াত পুথি পঢ়া আৰু নাম গোৱা দুটাও হৈ গ'ল ধুনীয়াকৈ আৰু এতিয়া সকলোৱে আশীৰ্বাদ লৈ আছে গোপিনীসকলৰ আৰু এতিয়া তাৰ পাছত ইয়াত চাহ পানী দিব সকলোকে মোৰ ভাত আৰু এতিয়া মই খাবলৈ বহি লৈছোঁ এয়া ধুনীয়াকৈ খাই লওঁ তাৰপিছত মাহঁতক অলপমান হেল্প কৰিব যাওঁ প্ৰসাদৰ কাৰণে আৰু গাইজ প্ৰসাদৰ কাম কৰাৰ কাৰণে মই প্ৰসাদ দিয়াৰ ভিডিঅ' বনাব নোৱাৰিলোঁ সেইটো কাৰণে চৰি ফাইনেলি গাইজ আজি আমাৰ শৰাই দিয়া ভালে ভালে হৈ গ'ল ভাল লাগিছে আৰু আশা কৰোঁ আপোনালোকেও বৰনামঘৰটো চাই ডিফুৰ ভাল পাইছে বুলি আৰু এতিয়া সকলোবোৰ মানুহ গ'ল যেনিবা কিন্তু আমি শৰাই দিয়াবোৰে আছোঁ এয়া নামঘৰ এতিয়া চাফ চিকুণ কৰি ল'লোঁ ভকতৰ আশীৰ্বাদো ল'লোঁ তাৰপিছত এতিয়া আমি ঘৰ যাব ওলাইছোঁ এতিয়া আৰু আশা কৰোঁ আপোনালোকে ভাল পাইছে আজিৰ ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ মোৰ ভিডিঅ'টোত লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব যোনে যোনে কৰা নাই আহিছোঁ আজিলৈ বাই বাই